মইনাহঁত, কি খবৰ তোমালোকৰ? ভালে আছা নিশ্চয়? পূজাৰো বতৰ হয়নে? আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ হাঁহিৰ বিষয়ে ক'বলৈ। মন দি শুনিবা দেই, আৰু তোমালোকে সদায় হাঁহি থাকিবা। হাঁহি এটা মানুহৰ বিশেষ গুণ। হাঁহিমুখীয়া মানুহে কথা পাতিলে বা স্বাগতা জনালে আমাৰ মন আনন্দৰে ভৰি পৰে, নহয়নে মইনাহঁত? আৰু এজন খঙাল বা গুমঠা পৰা মানুহে যদি কথা পাতে তেনেহ'লে আমাৰ মন বেয়া লাগে আৰু গোটেই পৰিৱেশটো সেমেকা হৈ পৰে, হয়নে নহয়? আৰু হাঁহিমুখীয়া মানুহ যদি এজন তোমালোকৰ ওচৰতো বহি থাকে, কথা নাপাতিলেও মনটো ভাল লাগি থাকে আৰু উৎসাহ আহে। কিছুমান মানুহ দুখত পৰিলে বা চিন্তাগ্ৰস্ত হ'লে কিছুমান ৰঙিয়াল বা হাঁহিমুখীয়া মানুহে আনন্দ দিব পাৰে, উৎসাহ দিব পাৰে, নহয়নে? আৰু কিছুমান মানুহ যদি হাঁহিমুখীয়া হয় তেনেহ'লে নিমখ ভাত খালেও স্বাস্থ্যৰ উন্নতি হয়। আৰু কিছুমান হতাশগ্ৰস্ত দুখত থকা মানুহ যদি ভাল খাদ্য খায় তেনেহ'লে স্বাস্থ্যৰ উন্নতি নহয়। গতিকে আমি হাঁহি থাকিব লাগে, আৰু হাঁহি থাকিলেহে মানুহৰ স্বাস্থ্যৰ উন্নতি হয়। তোমালোকে নিশ্চয় হাঁহি থাকিবা। আৰু কিছুমান মানুহ বিশেষ গুণৰ অধিকাৰী হ'বলৈ হ'লে নানান ধৰণৰ কষ্ট কৰিব লাগে, কিছুমান জানিব লাগে, বস্তু শিকিব লাগে, সহ্য কৰিব লাগে, তেতিয়াহে বিশেষ গুণৰ অধিকাৰী হ'ব পাৰি। কিন্তু হাঁহিলে কোনো কষ্ট কৰিব নালাগে, কোনো ধৰণৰ ধৈৰ্য ধৰিব নালাগে, মাত্ৰ হাঁহিলে হয়। হাঁহিলে সময় খৰচো নহয় আৰু টকা পইচাও খৰচ নহয়। হাঁহি কিনিবও নোৱাৰি, হাঁহি বেচিবও নোৱাৰি, মাত্ৰ হাঁহিব লাগে। গতিকে আমি সদায় হাঁহি থাকিব লাগে। সেইকাৰণে মইনাহঁত, তোমালোকে জানিবা যে হাঁহি বৰ মূল্যৱান। জীৱনত আমি হাঁহিয়ে থাকিব লাগে। দুখত পৰিলে বা কেতিয়াবা যদি তোমালোকে মন বেয়া হয় তেতিয়া সদায় মনটো বেয়া কৰি থাকিব নালাগে, হাঁহি থাকিব লাগে। দুখতো হাঁহি থাকিব পৰা অভ্যাসটো ভাল। হাঁহি বৰ মূল্যৱান। মইনাহঁত, তোমালোকে নিশ্চয় জানিবা এক মুহূৰ্তৰ বাবে মৰা এটা হাঁহি মানুহ এজনৰ জীৱনত সেউজীয়া স্মৃতি হৈ থাকিব পাৰে। সেইকাৰণে তোমালোকে হাঁহিবা। আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, হাঁহা, মাত্ৰ হাঁহি থাকা। ডেকাই হাঁহা, বুঢ়াই হাঁহা, ল'ৰাই হাঁহা, ছোৱালীয়ে হাঁহা, কেঁচুৱাই হাঁহা, মাত্ৰ হাঁহা। হাঁহি হাঁহি জীৱন সুন্দৰ কৰা আৰু স্বাস্থ্য ভালে ৰাখা। মনত ৰাখিবা দেই। আৰু যদি এই হাঁহিৰ কথা শুনি তোমালোকে ভাল পাইছা তেনেহ'লে লাইক কৰিবা, আৰু ধন্যবাদ।